28 ফুট তাৰপিছত এইটো সাইডত দীঘলে হ'ব আপোনাৰ 32 ফুট মানে ঘৰখন টোটেল আপোনাৰ 896 স্কয়াৰ ফুট হ'ব এইটো সাইডতো হেইকে এইটো ৱালৰ পৰা আপোনাৰ 10 ফুট গ্যাপ কৰি এটা কেন্সি বহিব তাৰপিছত মাজৰ গ্যাপটো আপোনাৰ 12 ফুট বহিব বন্ধুসকল পাৰ্লিং কেই ফুটি লাগিব হেতুও মই আপোনালোকক কৈ দিছো টোটেল মেটেৰিয়েল কষ্ট হ'ব 4,93,940 টকা বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলো এতিয়া থাকিল মিস্ত্ৰী খৰচ আৰু টোটেল কষ্ট বন্ধুসকল পকা মিস্ত্ৰীয়ে ঘৰখন বনাবলৈ 180 টকাকে স্কয়াৰ ফুট ল'ব মানে 180 নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ বন্ধুসকল আজি ভিডিঅ'টো হ'ব 896 স্কয়াৰ ফুট আসাম টাইপ ঘৰৰ বিষয়ত বন্ধুসকল 896 স্কয়াৰ ফুট ঘৰৰ ড্ৰয়িং কেনেকুৱা ধৰণৰ হ'ব ৰুমৰ সাইজ কিমান হ'ব আৰু ৰুম কেইটা ওলাব আৰু লগতে ঘৰখনত মেটেৰিয়েল কিমান লাগিব মিস্ত্ৰী খৰচ কিমান হ'ব ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেহলকে চাই থাকিব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ নাম এমজি আপোনালোকে চাই আছে মিস্ত্ৰী গুৰুজী বন্ধুসকল প্ৰথমে ঘৰখনৰ ভিডিঅ'টো মই আপোনালোকক ভালদৰে দেখুৱাই দিছো তাৰপিছত ঘৰখনৰ ড্ৰয়িং কেনেকুৱা ধৰণৰ হ'ব আৰু লগতে ঘৰখনত মেটেৰিয়েল কিমান হ'ব তাৰ বিষয়টো আলোচনা কৰিম গতিকে ভিডিঅ'টো হেহলকে চাই থাকিব প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো চাই লওঁ তাৰপিছত ঘৰখনত মেটেৰিয়েল কিমান লাগিব মিস্ত্ৰী খৰচ কিমান হ'ব তাৰপিছত ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব তাৰ বিষয়টো আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেহলকে চাই থাকিব বন্ধুসকল ঘৰখন মানে আগফালে এইটো সাইডত হ'ব 28 ফুট তাৰপিছত এইটো সাইডত দীঘলে হ'ব আপোনাৰ 32 ফুট মানে ঘৰখন টোটেল আপোনাৰ 896 স্কয়াৰ ফুট হ'ব তাৰপিছত পিলাৰ হ'ব 15টা ফাউণ্ডেশ্যনৰ হাইট হ'ব 2 ফুট তাৰপিছত ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ঘৰখনৰ হাইট হ'ব 10 ফুট তাৰপিছত আপোনাৰ প্লিন ভীম এটা হ'ব মানে ফাউণ্ডেশ্যনৰ প্লিন ভীম এটা হ'ব তাৰপিছত লিংটাৰ আপোনাৰ দুইটা হ'ব দৰ্জা হ'ব 6টা তাৰপিছত খিৰকি হ'ব আপোনাৰ 4 পালা 2টা 3 পালা 4টা তাৰপিছত ভেন্টিলেটৰ হ'ব 4 পালা 2টা 3 পালা 4টা বন্ধুসকল এতিয়া ৰুমৰ সাইজ বিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিছো বন্ধুসকল এখিনিত চিৰি হ'ব চিৰিৰ সাইজটো হ'ব আপোনাৰ 6 ফুট তাৰপিছত এয়া বেৰেণ্ডা হ'ব বেৰেণ্ডাৰ সাইজ হ'ব আপোনাৰ 16 by 8 ফুট তাৰপিছত এয়া ড্ৰয়িং ৰুম হ'ব ড্ৰয়িং ৰুমৰ সাইজ হ'ব আপোনাৰ 12 by 16 ফুট তাৰপিছত ঘৰখনত আমাৰ তিনটা বেডৰুম হ'ব এটো চাওক 1 2 3 এটো তিনটা বেডৰুম হ'ব এটো দুটা বেডৰুমৰ সাইজ হ'ব আপোনাৰ 12 by 12 ফুট তাৰপিছত এটো বেডৰুমৰ সাইজ হ'ব আপোনাৰ 12 by 16 ফুট তাৰপিছত এটো কৰিডৰ হ'ব কৰিডৰ সাইজটো হ'ব আপোনাৰ 4 ফুট এতিয়া খিৰকি ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো এটো চাওক আগফালৰ ৱালত আপোনাৰ 4 পালা খিৰকি এটা বহিব তাৰপিছত বেৰেণ্ডাত আপোনাৰ 4 পালা খিৰকি এটা তাৰপিছত এটো সাইডত আপোনাৰ 3 পালা খিৰকি দুটা বহিব তাৰপিছত এটো সাইডৰ ৱালতো হেই একে আপোনাৰ 3 পালা খিৰকি দুটা বহিব বন্ধুসকল এয়া মেইন এন্ট্ৰি হ'ব মানে এইখিনিত আপোনাৰ দৰ্জা এটা হ'ব তাৰপিছত এটো ড্ৰয়িং ৰুমটো আপোনাৰ বেৰেণ্ডাৰ লগত কানেকচন থাকিব তাৰপিছত এটো তিনটা বেডৰুমটো আপোনাৰ কৰিডৰ লগত কানেকচন থাকিব এইখিনিত আপোনাৰ পিছফালে ওলাই যোৱা এটা দৰ্জা হ'ব তাৰপিছত ঘৰখনৰ আপোনাৰ লেট্ৰিন বাথৰুমটো পিছফালে বনোৱা হ'ব বন্ধুসকল লেট্ৰিন বাথৰুমৰ বিষয়ত মই কেবেটাও ভিডিঅ' বনাই থৈছো মানে সেফটি টেংকি কেনেকৈ বনাব লাগে আৰসিসি টয়লেট বাথৰুম কেনেকৈ বনায় তাৰ বিষয়ত মই
ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব বিচাৰিলে মই স্ক্ৰীনত ভিডিঅ' লগাই দিম, শেষত আপোনালোকে সেইটোও চাই ল'ব। বন্ধুসকল ঘৰখন মেজাৰমেণ্ট কৰোঁতে এটা ৱালত 6 ইঞ্চি বঢ়াই মেজাৰমেণ্ট কৰিব, কাৰণ ইটা গাঁথনি আৰু প্লাষ্টাৰ গোটেই ৰুমৰ চাইজ সৰু হয়, গতিকে আপোনালোকে এটা ৱালত 6 ইঞ্চি বঢ়াই মেজাৰমেণ্ট কৰিব। বন্ধুসকল এতিয়া কেঞ্চি ক'ত ক'ত বহিব মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। এইটো চাওক, আগফালৰ ৱালত এটা কেঞ্চি বহিব, তাৰপিছত পিছফালৰ ৱালতো সেই একে এটা কেঞ্চি বহিব, তাৰপিছত এইটো আগফালৰ ৱালৰ পৰা 10 ফুট গেপ কৰি এটা কেঞ্চি বহিব, তাৰপিছত এইটো ছাইডতো সেই একে এইটো ৱালৰ পৰা আপোনাৰ 10 ফুট গেপ কৰি এটা কেঞ্চি বহিব, তাৰপিছত মাজৰ গেপটো আপোনাৰ 12 ফুট বহিব। বন্ধুসকল পাৰ্লিং কেই ফুটি লাগিব সেইটোও মই আপোনালোকক কৈ দিছোঁ। এইটো চাওক, এইটো গেপত আপোনাৰ 12 ফুটি পাৰ্লিং লাগিব, মানে ভিতৰত আপোনাৰ 10 ফুট, তাৰপিছত আওলা আপোনাৰ 2 ফুট হ'ব, তাৰপিছত পিছফালে হৈ একে 12 ফুটি পাৰ্লিং লাগিব, মানে ভিতৰত আপোনাৰ 10 ফুট, তাৰপিছত আওলা আপোনাৰ 2 ফুট, তাৰপিছত মাজৰ গেপটোত আপোনাৰ 12 ফুটি পাৰ্লিং লাগিব। বন্ধুসকল ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলোঁ। এতিয়া ঘৰখনত মেটেৰিয়েল কিমান লাগিব, ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব সেইটোও চাই লওঁ। ইটা লাগিব 9000 পিচ, পাৰ পিচ 13 টকা, 1,17,000 টকা। তাৰপিছত চিমেণ্ট লাগিব 60 বেগ, পাৰ বেগ 500 টকা, 80,000 টকা। বালি লাগিব 6 ট্ৰেক্টৰ, পাৰ ট্ৰেক্টৰ 1300 টকা, 7,800 টকা। শিল লাগিব 2 ট্ৰেক্টৰ, পাৰ ট্ৰেক্টৰ 3500 টকা, 7,000 টকা। তাৰপিছত ৰড লাগিব 10 mm 80 পিচ, 568 কেজি, পাৰ কেজি 75 টকা, 42,600 টকা। কইল লাগিব 50 কেজি, পাৰ কেজি 75 টকা, 3,750 টকা। তাৰপিছত চেটাৰিঙৰ কাঠ লাগিব 20 কেবি, পাৰ কেবি 600 টকা, 12,000 টকা। বাঁহ লাগিব 20 পিচ, পাৰ পিচ 80 টকা, 1600 টকা। তাৰপিছত ফাউণ্ডেশ্যনৰ কাৰণে মাটি লাগিব 32 ট্ৰেক্টৰ, পাৰ ট্ৰেক্টৰ 400 টকা, 12,800 টকা। দৰ্জা চকটৰ কাৰণে কাঠ লাগিব 3/6 7 ফুটি 15 পিচ। খিৰিকী আৰু ভেণ্টিলেটাৰ চকটৰ কাৰণে কাঠ লাগিব 3/6 5 ফুটি 42 পিচ, 3/6 6 ফুটি 16 পিচ। তাৰপিছত দৰ্জা পাল্লাৰ কাৰণে কাঠ লাগিব 12.5 7 ফুটি 21 পিচ। খিৰিকী আৰু ভেণ্টিলেটাৰ পাল্লাৰ কাৰণে কাঠ লাগিব 12.5 5 ফুটি 25 পিচ। টোটেল 85 কেবি, পাৰ কেবি 800 টকা, 68,000 টকা। তাৰপিছত গ্লাছ, হেণ্ডেল, চিটকানি, কব্জাৰ কাৰণে 15,000 টকা। তাৰপিছত ঘৰখনত আপোনাৰ চিমেণ্ট পেন ইউজ কৰা হ'ব, পেন কাৰণে আপোনাৰ 10,000 টকা প্লাছ মিস্ত্ৰী কষ্ট। টিং লাগিব 18 ফুটি 22 পিচ, 1386 স্কুৱাৰ ফুট, পাৰ স্কুৱাৰ 45 টকা, 62,370 টকা। লগত আপোনাৰ টিং গজাল আৰু ৰিজিঙো আহিব। পাৰ্লিঙৰ কাৰণে কাঠ লাগিব 3 12 ফুটি 24 পিচ, 18 কেবি, পাৰ কেবি 800 টকা, 14,400 টকা। এচি বৰ্ড লাগিব আপোনাৰ 48 পিচ, পাৰ পিচ 180 টকা, 8,640 টকা। পাৰ্লিঙৰ কাঠ লাগিব আপোনাৰ 3 12 ফুটি 45 পিচ, 34 কেবি, পাৰ কেবি 800 টকা, 27,200 টকা। তাৰপিছত চিলিঙৰ বিট লাগিব আপোনাৰ 540 ফুট, পাৰ ফুট 7 টকা, 3,780 টকা। টোটেল মেটেৰিয়েল কষ্ট হ'ব 4,93,940 টকা। বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলোঁ। এতিয়া থাকিল মিস্ত্ৰী খৰচ আৰু টোটেল কষ্ট। বন্ধুসকল পকা মিস্ত্ৰীয়ে ঘৰখন বনাবলৈ 180 টকাকৈ স্কুৱাৰ ফুট ল'ব, মানে 180 টকাত আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা ফিনিচিংলৈকে কাম হ'ব। ঘৰখন আছে আপোনাৰ 896 স্কুৱাৰ ফুট, টোটেল 1,61,280 টকা। তাৰপিছত কাঠ মিস্ত্ৰীয়ে 70,000 টকা ল'ব, মানে 70,000 টকাত আপোনাৰ ঘৰখনৰ কাঠৰ কাম আৰু লগতে টিং পিটা কাম কৰি দিব। বন্ধুসকল এতিয়া থাকিল টোটেল কষ্ট। টোটেল কষ্ট হ'ব 7,25,220 টকা। বন্ধুসকল আপোনালোকে 5-10,000 টকা এক্সট্ৰাকৈ ধৰি থ'ব, কাৰণ মই গাড়ী ভাড়া, তাৰ গজাল এইবোৰৰ হিচাপ ধৰা নাই, আৰু মেটেৰিয়েল প্ৰাইচবিলাক চবৰ ঠাইত একে নহয়, অলপ কম বেছি হ'ব পাৰে, আৰু ঘৰ এখন বনাবলৈ যাওঁতে টকা অলপ ইফাল সিফাল হৈ যায়, গতিকে আপোনালোকে 5-10,000 টকা এক্সট্ৰাকৈ ধৰি থ'ব। বন্ধুসকল এইটো ভিডিঅ'ত 896 স্কুৱাৰ ফুট আছাম টাইপ ঘৰৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে। তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক, লগতে বেল আইকন হিট কৰি অল অপশ্যন ছিলেক্ট কৰি ল'ব, তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেহলৈকে চোৱাৰ বাবে ধন্যবাদ।